নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া জনালোঁ। আহকচোন আজি দুপৰীয়া সাজনো কি বনাওঁ তাকে আপোনালোকৰ আগত ভিডিঅ' আকাৰে পৰিৱেশন কৰোঁ। ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। আজি দুপৰীয়া সাজত বিলাহী আলু অলপ জোলকৈ বনাম। মাছ নাই, মাছ বেপাৰী চাই আছিলোঁ, নাহিলে। এইফালে বিলাহীখিনি হ'লে আৰু বেছি দীঘল কৰা নাই, ভিডিঅ'টো অলপহে ক্লিপ ৰাখিলোঁ। অকলে কৰিব লাগে, সেইকাৰণে কৰিব থাকৈয়ে যায়, পাহৰিয়ে থাকোঁ। এইফালে আকৌ লেচেমা, আলু, গাজৰ এয়া ভাজিছোঁ। আপোনালোকে ভাত পানী খালেনে বাৰু? এয়া মই ভাজি আছোঁ। ইফালে ভাজিখিনি হ'লে আৰু ইফালে আকৌ মগু আৰু বুট অলপমান তিয়াই থৈছিলোঁ চাটনি খাবৰ কাৰণে মিক্সাৰটোতে। এতিয়া পিচি ল'ম। এয়া পিচিলোঁ, এয়া দুপৰীয়া ভাত খাইছে, বাঢ়িলোঁ আৰু এইফালে ছোৱালীজনীৰ ভাত, এইফালে মোৰ ভাত। এইফালে এতিয়া চাটনি অলপমান লৈ ল'ম, অলপমান ৰাতিলৈও থৈ দিম। এইফালে চাটনিখিনি লৈ লৈছোঁ। আনফালে আকৌ ছোৱালীজনীয়ে নাখায় বাৰু চাটনি, তাই আকৌ বগৰী আচাৰে খাব। মই আকৌ বগৰী আচাৰ নাখাওঁ ভাতৰ লগত। এইফালে